যদিহে চৰকাৰী চাকৰি ইণ্টাৰভিউ দিম বুলি ভাবিছে তেন্তে এইকেইটা প্ৰশ্নৰ উত্তৰ জনা খুবেই প্ৰয়োজন। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি? উত্তৰ মোহনদাস কৰমচাঁদ গান্ধী। চন্দ্ৰমালৈ প্ৰথম যোৱা প্ৰাণীটোৰ নাম কি? উত্তৰ কুকুৰ। ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰ গোৱা। মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 2 অক্টোবৰ 1869 চনত। ভাৰতবৰ্ষত প্ৰথম ফোন কিমান চনত ব্যৱহাৰ কৰা হৈছিল? উত্তৰ 31 জুন 1995 চনত। কোনটো জীৱৰ তেজ বগা? উত্তৰ পঁইতাচনী। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ চাৰ্লছ বেবেজ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা কি? উত্তৰ হিন্দী ভাষা। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? উত্তৰ প্ৰশান্ত মহাসাগৰ। তাজমহল কোন ৰাজ্যত অৱস্থিত? উত্তৰ আগ্ৰা। চাইকেল কোন দেশে আৱিষ্কাৰ কৰিছিল? উত্তৰ ভাৰত। ভাৰতবৰ্ষত প্ৰথম পোষ্ট অফিচ ক'ত খোলা হৈছিল? উত্তৰ কলকাতা। ভাৰতৰ প্ৰথম নাগৰিক কাক কোৱা যায়? উত্তৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু যদি এই ভিডিঅ' চাই ভাল পালে লাইক কৰাৰ লগতে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব।